दोस्तों वेलकम टू माय यूट्यूब चैनल रॉकीज ब्लॉग। तो आज वीडियो तो अलग खतरनाक होने वाला है। आज आसे हमार साकिबे हमार सजीब या तो बोलो वीडियो तो आरम्भ करो एना जाए। सो फाइनली एनेका मैं आही पाई गलो। ये सब इमान मानुह কি বা ইমান মানুহ চাইছেনে চা ইমান ধুনীয়াকৈ সজাইছে আমাৰ দুৰ্গা পূজাখন চাবলৈ আহিলোঁ আৰু অকণমান ব্লগো বনালোঁ। চব ইমানেই ধুনীয়া আমাৰ দুৰ্গা পূজাখন চাইছে চব চাই থাকক। কিমান মানুহ হৈছে বা 1 কৰোড়মান মানুহ হৈছে বা। এতিয়া সেইখিনিত মই মন্দিৰৰ ভিতৰত সোমাই যাম। তো বলক চাই লগাই দেখা দিছোঁ পরে বয়স ভাবছোন ইমানেই ধুনীয়া কি চাওকচোন এই চাট দিয়া হয় চাট ব্লগ বনাই আছোঁ। চাট হৈ অলপ এনেকৈ কৰিলে কেনেকৈ হ'ব। অলপ চাইড লগে মই অলপ ভিতৰত সোমাই যাওঁ। চাইড চাওক এই দিয়ক মোক অলপ ফুল দি দিয়ক কিমান দিম 10 টকা লওক। চাওক কি ফুলে ফুল। জয় মা কালী কি বা চাইছেনে নাই কি সজাইছে ইমান বহুত ভাল লাগিছে দেই। মনটো বহুত ভাল লাগিছে আহি কিনে। তো যাওঁ অলপ বেলেগ জেগাতো যাওঁ দেখাওঁ আপোনালোকক কেনেকুৱা হয় দুৰ্গা পূজা। ইমানে ধুনীয়া বুলি হৈ থাকে দুৰ্গা পূজাখন। তো আহি কিনে চাই যাওক আপোনালোকক। দেৰি নকৰিব নহ'লে কি চাব আপোনালোকে নাপাবচোন। আহক আৰু চাই যাওক কেনেকুৱা লাগে আমাৰ দুৰ্গা পূজা। চাই নাপায় ইমান ডাঙৰে চাওক না এয়া কি জিলিক এয়া কি এইবিলাক চোন পাপৰি খাওঁ নেকি অলপ নাখাওঁ যা খাই কি হ'ব। চ' এতিয়া অলপমান জাগাখিনি দেখাই দিওঁ আপোনালোকক। চাওক আমি গৈ আছোঁ অলপ ভালদৰে দেখাই দিওঁ আপোনালোকক। ভাল লাগিব চাই গোটেই ভিডিঅ'খিনি চাই লওক। চাই থাকক ইমান মানুহ তো ইমানে মানুহ বা বেয়া মানুহ হৈছে ৰে। ইয়াতে অকণমান চাওঁ কি ৰাখিছে ইয়াতে। এটা দুটা কিনিব পাৰোঁ। এটা ফুটিয়ে লৈ যাওঁ নেকি 1 টকা 2 টকা পইচা যোৱাই থাকিম মই। নালাগে যা কি
ফুলে ফুল এই মালটো কিনি ল'ব লাগিব মোৰ বিয়াত। আপোনালোকে মোৰ বিয়া খাবলৈ আহিবনে? বিয়া যদি খাবলৈ আহোঁতে কমেণ্টত কওক, কমেণ্ট কৰি কিনে কওক, লাইক কৰক, শ্বেয়াৰ কৰক। এই গড়ীখন লৈ যাম, গড়ীখন কিনি লৈ যাম। লওঁ নেকি? লৈ যাওঁ। চাওক ভালদৰে দেখাই দি আছোঁ মই, আকৌ নক'ব যে দেখা নাই। চাই থাকক। কি কৰি আছ তই? চাৰিওফালে দেখাব নালাগে যা, ইমান আৰু দেখাব লাগে নেকি? দিম তই ল'ব নালাগে। তই আৰু কি কৰিবি এইবিলাক কৰি? দি চাওক মই ভালকৈ দেখাই দিছোঁ। এইখিনি চাওক কি হয়। ফুলে ফুল মোৰ বিয়াত হৈ যাব লাগিব এইবিলাক। বিয়া পাতিলে আৰু মোৰ গাৰ্লফ্ৰেণ্ডটো পাতাই নিদিয়ে মোক। চানা ভগৱানৰ মূৰ্তি এখন লৈ যাম। জয় কৃষ্ণ পখিলা চানা ইমানে মজাই মজা। গণেশ দেখোন কিমানে ৰাগ কিমানে চাও। চাচা বিক্ৰী বাৰ্তা কেনেকা চলি আছে ন? জিলাপি খাওঁ নিদিয়ে বে, জিলাপি মজা মানে আছে। ব্লক এই তাতে দেখেন এটা চশমা কিনি লওক। কোনটো চশমা ভাল লাগিছে আপোনালোকক কওকচোন, কমেণ্ট কৰি জনাওক কোনটো লাগে। মই এটা চাওঁ কেনেকৈ লাগে দিয়কচোন। চাওকচোন নোসোমাই দেখোন কি চশমা ধুনীয়া। কেনেকুৱা লাগিছে আপোনালোকে কওকচোন, কমেণ্ট কৰি সঁচাকৈ কমেণ্ট কৰক। কমেণ্ট কৰি শুনিব কওক কেনেকুৱা লাগিছে। নক'লে আৰু কি বুজিব কেনেকুৱা লাগিছে কওকচোন। কমেণ্ট কৰি শুনি কেনেকুৱা লাগিছে। এতিয়া আৰু বেলেগ ঠাইত যাওঁ, আপোনালোকক দেখাওঁ কেনেকুৱা হয় আমাৰ দুৰ্গা পূজা। ব্লক এই জিলাপি চাওক না, জিলাপিটো কি ডাঙৰ জিলাপি ভাই। সেলফি কিমান চলছে? ভালোই না? ভালোই লাগে। চাওক না জিলাপি এখন খাব না আপোনালোকে খাব যদি কওক মই আনি দিম, মই ধৰি দিম দিয়ক। ওই কি সো ফাইনেলি ভিডিঅ'টো বহুত লম্বা হৈ যায় আছে, তো এইখিনিলৈকে সমাপ্ত কৰিছোঁ। আৰু যদি আপোনালোকক চাই কিনে ভাল লাগে তো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এইখিনি ভিডিঅ'